বন্ধুসকল যেতিয়াৰ পৰা আমাৰ ভাৰতবৰ্ষত ছ'চিয়েল সাইট ব্যৱহাৰ কৰা হৈ আহিছে তেতিয়াৰ পৰাই কি বস্তু কোন সময়ত কেনেকৈ ভাইৰেল হৈ যাব পাৰে আমি ধৰিবকে নোৱাৰোঁ আজিৰ পৰা কিছুদিন আগলৈকে জেচিবি ভাইৰেল হৈ আছিল তাৰ পাছত আমাৰ অসমত অৰ্ণৱ আৰু আস্থাৰ টপিকটো ভাইৰেল হৈছিল আৰু বৰ্তমান সময়ত হোৱাটছআপ ফেচবুক ইনষ্টাগ্ৰামত কিছুমান ফটো ভাইৰেল হৈ আছে য'ত বহুতো সেলিব্ৰিটিয়ে নিজৰ বৰ্তমানৰ ফটোসমূহ ফেচএপ নামৰ এটা এপছৰ জৰিয়তে এডিট কৰি আজিৰ পৰা 20 বা 30 বছৰ পাছত তেওঁলোকৰ চেহেৰা কেনেকুৱা হ'ব সেই অনুযায়ী সেই ফটোসমূহ ছ'চিয়েল সাইটত আপলোড কৰিছে তাৰ ভিতৰত অৰ্জুন কাপুৰৰ এখন ফটো ইনষ্টাগ্ৰামত আপলোড কৰিছিল সেই ফটোখন বেছিকৈ ভাইৰেল হৈছে সো বন্ধুসকল আজি আমি কথা পাতিম ফেচএপ নামৰ এটা এপছৰ ওপৰত এই এপছটো আপুনি গুগল প্লে ষ্টৰত পাই যাব আৰু মই আপোনালোকক স্ক্ৰীন ৰেকৰ্ডাৰ সহায়ত কেনেকৈ এই এপছৰ জৰিয়তে মোৰ বৰ্তমানৰ ফটোসমূহ এডিট কৰি 20 বা 30 বছৰ পাছত মোৰ চেহেৰা কেনেকুৱা হ'ব সেই বস্তুটো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এই ভিডিঅ'টো কোনো প্ৰমোশনাল ভিডিঅ' নহয় আৰু যদি আপোনালোকে এই ভিডিঅ'টো ভাল পায় তেতিয়া লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰিব আৰু যিসকলকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যিমান পাৰে মোৰ ভিডিঅ'বোৰ শেয়াৰ কৰিবলৈ চেষ্টা কৰিব এই এপছটো মই অলৰেডি প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি থৈছোঁ এতিয়া এই ফেচ এপটো আপুনি হোম স্ক্ৰীনত দেখা পাইছে এতিয়া এই ফেচ এপ নামৰ এপছটো মই ওপেন কৰি দেখুৱাই আছোঁ বাৰু এতিয়া ওপেন কৰিছোঁ ফেচ এপটো ওপেন কৰাৰ লগে লগে ইয়াত তিনিটা অপশ্যন আহিব গেলেৰী ফেচবুক সেলেব্স তাৰ ভিতৰত মই গেলেৰীৰ পৰা এখন ফটো চুজ কৰিছোঁ মোৰ প্ৰসেসিং দা ফটো দেখুৱাই আছে ফটোখন চুজ হোৱাৰ সিলেক্ট হোৱাৰ লগে লগে তলত কেইবাটাও অপশ্যন আপুনি দেখিবলৈ পাব স্মাইলছ ইমপ্ৰেছন এজ বিয়াৰ্ডছ হেয়াৰ কালাৰ আৰু বহুতো অপশ্যন আছে যেহেতু মই কৈছোঁ যে মোৰ ফটোখন আজিৰ পৰা 20 বা 30 বছৰ পিছত কেনেকুৱা দেখিবলৈ হ'ব সো মই এজটো সিলেক্ট কৰিম এজটো সিলেক্ট কৰাৰ লগে তাত চাৰিটা অপশ্যন আহিব অৰিজিনেল ওল্ড ইয়ং টু আৰু ইয়ং তাৰ ভিতৰত মই ওল্ডটো সিলেক্ট কৰিম ওল্ডটো সিলেক্ট কৰাৰ লগে লগে আজিৰ পৰা 30-35 বছৰ পাছত মোৰ চেহেৰা কেনেকুৱা হ'ব পাৰে সেইটো অলৰেডি আহি গৈছে এতিয়া মই এপ্লাই কৰিম এপ্লাই কৰাৰ লগে লগে ওপৰত এটা ডাউনলোডৰ অপশ্যন আহিব মই ফটোখন ডাউনলোড কৰিছোঁ এতিয়া ফটোখন ডাউনলোড হৈ আছে সেভ সাকসেসফুলি দেখুৱাইছে এতিয়া এই ফটোখন গ্যালাৰীত আহিছে নাই মই চাওঁ আপোনালোকক দেখুৱাই আছোঁ বাৰু গ্যালাৰীটো ওপেন কৰিছোঁ ওপেন কৰাৰ পিছত এইখন ফটো আপুনি দেখিব পাইছে গ্যালাৰীত আহি গৈছে এতিয়া আকৌ এখন নতুন ফটো মই বনাই দেখুৱাই আছোঁ চাই থাকক ফেচ এপটো ওপেন কৰিছোঁ ওপেন কৰি মোৰ তেনেকুৱা বিশেষ ফটো নাই বাৰু মোৰ লগৰ ল'ৰাজনৰ ফটো এখন সিলেক্ট কৰি দেখুৱাই আছোঁ প্ৰসেসিং হৈ আছে এতিয়া আগৰ নিচিনা সেম সেই ফটোখন মই মোৰ লগৰ ল'ৰাজনৰ ফটোখন বনাই দেখুৱাই আছোঁ ওল্ডত এপ্লাই কৰিলোঁ আৰু মোৰ বন্ধুগৰাকী 20 বা 30 বছৰ পিছত হয়তো এনেকুৱা দেখিব পাৰে এতিয়া এপ্লাই কৰিছোঁ এপ্লাই কৰাৰ পিছত ফটোখন ডাউনলোড কৰোঁ ক্লিক কৰিছোঁ সেভ সাকসেসফুলি দেখুৱাইছে এতিয়া এটা কথা কৈ থব বিচাৰোঁ যে এই ভিডিঅ'টো কোনো প্ৰমোশনাল ভিডিঅ' নহয় এই ফেচ এপৰ জৰিয়তে বনোৱা ফটোসমূহ ছ'চিয়েল সাইটত ইমানেই ভাইৰেল হৈছিল যে বৰ্তমান সময়ত সো মই ভাবিলোঁ যে এই এপছটোৰ ওপৰত এটা ভিডিঅ' বনোৱা হওক আৰু মই আগতেই মোৰ ভিডিঅ'টোত কৈছোঁ যে অৰ্জুন কাপুৰৰ এখন ফটো ইনষ্টাগ্ৰামত ইমানেই ভাইৰেল হৈছিল যে তাৰ পাছত বহুতো লোকে এই এপছটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিছে আৰু যোৱা 6-7 দিনৰ ভিতৰত 100 মিলিয়ন ডাউনলোড পাৰ কৰিছে সো আপুনি অনুমান কৰিব পাৰিছে যে এই এপছৰ জৰিয়তে বনোৱা ফটোসমূহ কিমানেই ভাইৰেল হৈ আছে সো যদিহে আপোনালোকে ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰিব আৰু যদিহে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব